নাই ইয়াত চাওক অন্য দলৰ ইয়াত কোনো কথা নাই। ইয়াত তাৰমানে ইতিমধ্যে গোটেই অসমৰ পৰা UDFক বিদায় দিয়া হৈছে। আৰু UDF দল যোৱা 15 বছৰত যি সমষ্টিত আছিল সেই সমষ্টিৰ ৰাস্তা ঘাটৰ অৱস্থা নাই। গোটেই যন্ত্ৰণা জমৰ যন্ত্ৰণা ভুগি ৰাইজে বিদায় দিছে। আৰু ইতিমধ্যে বদৰুদ্দিন আজমল অসুস্থ। বদৰুদ্দিন আজমলে আছিল UDFৰ হেডজনৰে নাই ঠেড। গতিকে এনেকুৱা এটা ঠেড নথকা দলত ৰাইজক ভোট নিদিবৰ কাৰণে মই আহ্বান জনাইছোঁ। UDFক ভোট দিয়া মানে এটা যন্ত্ৰণা অসমত সৃষ্টি কৰা। আৰু ইতিমধ্যে আৰশ্বাদ মদনী আৰু আনফৰ মদনীৰ ফালৰ পৰা এইটো সম্পূৰ্ণ ঘোষণা কৰা হৈছে UDF को ভোট मत डालो, ये जम की तरह है। UDF में ভোট देना ये एक जम की तरह बातें हैं। সেইকাৰণে মই এই কথাটো জনাবৰ কাৰণে আহিছোঁ। আৰশ্বাদ মদনী হ'ল আমাৰ গুৰুজনা, মুস্তাক আনফৰ সাহেব হ'ল আমাৰ গুৰুজনা। গতিকে তেখেতসকলৰ কথা আমি মানিব লাগিব আৰু UDFক চিৰদিনৰ কাৰণে অসমৰ পৰা বিদায় কৰিব লাগিব। যোনে যিমানে চেষ্টা নকৰক UDFক বিদায় দিয়া হ'ব। আৰু আপোনালোকে দেখিব অহা নিৰ্বাচনৰ পিছত ফলাফলৰ পিছত UDFে অসমত এটাও চিটো পোৱা নাই। যিমানে হিচাপ দি নাথাকক আৰু যিমানে এক্সিট পোল দিয়ক UDF হাৰি যাব। ৰিজাউল কৰিম চৰকাৰ আমচুত আছিলে তেতিয়া আছিলে বাঘৰ দৰে। এতিয়া যেতিয়া UDFত আহিছে লুতুৰি পুতুৰি হৈ গ'ল লেতেৰাত। এতিয়া আৰু বাঘ হৈ থকা নাই, মেকুৰীতকৈ অধম হৈ গ'ল। ধন্যবাদ।